হেল্ল' বন্ধুসকল নমস্কাৰ ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেল মানস জে ব্লগছলৈ কাইলৈ 14 ফেব্ৰুৱাৰী আৰু 14 ফেব্ৰুৱাৰী বুলি আপোনালোকলৈ এটা কবিতা এটা লৈ আনিছোঁ ঠিক কবিতা নহয় দুলাইনমান লিখিছিলোঁ আৰু সেই দুলাইনমানকে মোৰ ভাইটি বিতুপন বৰাই ধুনীয়াকৈ পাঠ কৰি দিছে সেইটো আপোনালোকে আগবঢ়াইছোঁ সদায় একদিন ব্লগ দি আছোঁ কিন্তু আজি ভাবিছোঁ এই দুলাইনমান লিখি এনে দিছোঁ কেনেকুৱা পায়নো আপোনালোকে জনাব আৰু ভুল ত্ৰুটিবোৰ ৰৈ যোৱাটো স্বাভাৱিক ভুল ত্ৰুটিসমূহ মাৰ্জনা কৰি এই কবিতাটো কেনেকুৱা পালে জনাব তেন্তে বলক কবিতাটো শুনিবলৈ যাওঁ হেপী ভেলেণ্টাইন ডে এয়া বোলে প্ৰেমৰ সপ্তাহ শুভেচ্ছা জনাইছোঁ প্ৰত্যেকজন প্ৰেমিক প্ৰেমিকলৈ ভালপোৱাবোৰ নিভেজান হৈ ৰওঁ ভালপোৱাবোৰ হেঁপাহৰ হৈ ৰওঁ ভালপোৱাবোৰ আশাৰ হৈ ৰওঁ ভালপোৱাবোৰ সপোনৰ হৈ ৰওঁ সম্পৰ্কত বিশ্বাস হৈ ৰওঁ এজনে আনজনৰ ভৰসা হৈ ৰওঁ আপুনি সাহস হৈ ৰওঁ আৰু মৰম আৰু ভালপোৱাবোৰ কেৱল প্ৰেমিক প্ৰেমিকলৈ নহয় ভালপোৱাবোৰ সকলোলৈকে হওক মৰমবোৰ আৰু ভালপোৱাবোৰ মা দেউতালৈ দিয়ক আপোনাৰ মৰম ভালপোৱাবোৰ ককালৈ আইতালৈ দিয়ক ভালপোৱাবোৰ আপোনাৰ ভাইটিলৈ দিয়ক ভণ্টিলৈও দিয়ক বাইদেউলৈ দিয়ক পেহীলৈ দিয়ক খুৰালৈ দিয়ক খুৰীলৈ দিয়ক ভালপোৱাবোৰ সকলোলৈকে দিয়ক ভালপোৱাবোৰ মানুহে মানুহৰ বাবে হওক শুভেচ্ছা জনাইছোঁ প্ৰেমৰ দিৱসলৈ শুভেচ্ছা জনাইছোঁ প্ৰত্যেকজন প্ৰেমিক প্ৰেমিকলৈ হেপী ভেলেণ্টাইন